ৰাতিপুৱাৰ পৰা যিটো হাৰতহে বৰষুণ দিছে মানে ঘৰত সোমাই মন লাগিছে। কালিৰ পৰা বৰষুণ দিয়ে আছে। তো মানে ঘৰত সোমাই কি কৰিব, আজি দেওবাৰ তাতে অকণমান মানে খোজকাঢ়িবলৈ ওলাই আহিছোঁ ছাতি লৈ লৈ। আপোনালোকৰ ফালে কেনেকুৱা বৰষুণ জনাবচোন। আমাৰ ফালে একদম পূৰা বৰষুণ দিছে। তো মই ছাতি লৈ লৈ তাৰমানে ঘূৰি ফুৰিবলগীয়া হৈছে। ঘৰতনো কিমান সোমাই থাকিব ন, ইমান বৰষুণ দিছে আমনি লাগিছে বহি বহি। তো আপোনাক পৰিৱেশটো দেখাইছোঁ, কি ধুনীয়া বৰষুণ দিছে নাই, একদম আলিটো চাফা হৈ আছে চব দেখিছে, চাফা হৈ আছে। আৰু এইফালে দেখিছেনে, আমি আছোঁ আলিত একদম পূৰা মজাকৈ ঘূৰিছোঁ। বন্ধুসকল, আমি ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰি থাকোঁতে বস্তু এটা আপোনাক দেখাইছোঁ দেই। আমাৰ ইয়াত চাওকচোন, ভাতকেৰেলা মানে আলি কাষত লাগি আছে। দেখিছে নাই, ভাতকেৰেলা এটাত আলি কাষত লাগি আছে, দেখিছেনে? পূৰা ভাতকেৰেলা মানে আলি কাষত ভাতকেৰেলা লগা। আগতে বহুত লাগিছিলে মানে, আজিকালি মানে বহুত মানে ৰেয়াৰ মানে, এইটো মানে বহুত কম মানে, কিন্তু এইবাৰ লাগিছে। মই এতিয়া ছিঙিম এতিয়া এইকেইটা আলি কাষৰ ভাতকেৰেলা। আলি কাষত ভাতকেৰেলা লাগিছে, দেখিছেনে? আলি কাষত ভাতকেৰেলা লাগিছে যে গছত, দেখিছেনে বন্ধু? এই যে মজ গছৰ পুলি আৰু এটা লাগি আছে, আৰু দুটা লাগি আছে মানে, এটা সৰু হৈ আছে, সেইটো সৰু হৈ আছে, দুটা লাগি আছে। এইটো দেখাইছোঁ, এইটো এটা দেখিছেনে? এইটো এটা আলি কাষত ভাতকেৰেলা লাগি আছে। মাই গড, বিচুতি আৰু পূৰা ফুলি আছে মানে, দেখিছেনে? এইযোৰ ফুলযোৰ এইযোৰ পূৰা ফুলি আছে। অ' মাই গড, আলি কাষত